ফালৰ পৰা আৰু দেই নোৱাৰিছোঁ আৰু মই নোৱাৰো যাব বাৰে বাৰে তোক সদায় একেটা কথাকে কৈ আছোঁ। মই যাম বুলি কৈছোঁ নি কিবা? মই সুধিছোঁহে। শেৱালি দাদা গ'ল নি? নাই, আমাৰ এডাল শুয়ে আছে। ইছ ৰাম, ইমান দেৰিলৈকেনো বাৰু শুই থাকিব লাগেনে? তই আকৌ হাতত বেয়া কথালৈ ক'ৰ পৰা ওলালি? মানে বৰমা আজিৰ পৰা মানে আমাৰ এই মেজিক খৰি ফলাৰ কথা আছিল। ভালেই কৰিছ দে, আমাৰ এইটো শুয়ে আছে নহয়। যা তাক জগাই দেগৈচোন যা। হ'ব বৰমা। যা মাজনী, সিহঁতলৈ চাহ অকণমান দেগৈ যা। হ'ব মা। হেৰি চাহ দিলোঁ আহক। ভীম, তোকো চাহ দিছোঁ আহ। কৈছোঁ বাইদেউ। অঁ চাহখিনি নাখালে দেখোন। পাহৰিলোহে। এই আপোনাক আৰু সেইখন পালে কি লাগিছে? ৰ'ব গৰম কৰি আনোগৈ। হ'ব বটোৱা, মই এনেকৈ খাম। এইসোপা চাহ হৈ থকা নাই আৰু। অঁ সৌৱা দেখোন ভোগেশো আহিছে। আহিব দিয়া, তুমি ভিতৰলৈ যোৱা। অঁ হ'ব। ভালে আছে মোজাদাৰ দেউতা? আছোঁ দে। পিছে তই পুৱাই পুৱাই ওলালিহি যে? কি ক'ম দেউতা, আজি এসপ্তাহ মানৰ পৰা মানুহজনীৰ গাটো ভাল নহয়। কালি তিনিআলিৰ ডাক্তৰৰ ওচৰত দেখুৱালোঁ। ডাক্তৰে চহৰলৈ নিবলৈহে কৈছে। এতিয়া পিছে মই কি কৰিব লাগিব? তাকে নিয়াৰ কথা চিন্তা কৰিছোঁ। পিছে টকাৰ অলপ বেছি প্ৰয়োজন হ'ল, তাৰ বাবেহে আপোনাৰ ওচৰলৈ আহিলোঁ। ইয়াৰ আগতে তই কিমান টকা নিয়াৰ আছে মনত আছেনে? আছে দেউতা, তথাপি আৰু কেইটামান দি সহায় কৰিলে। এনেকৈয়ে মৌজাৰ মানুহক মই সহায় কৰি থাকিবলৈ দাতা কাৰণো পাইছোঁ হা? তেনেকৈ নক'ব দেউতা, মই বৰ অসহায় হৈহে আপোনাৰ ওচৰলৈ আহিছোঁ। তোক যদি ইমান টকাৰ প্ৰয়োজন, তেন্তে সেই তোৰ মাজ পথাৰৰ মাটি দুপুৰা মোৰ নামত লিখি দে। দেউতা, সেই টুকুৰা মাটি আপোনাক দিলে আমি দেখোন নাখাই মৰিব লাগিব। তহঁতক যদি টকা এনেকৈ দিয়ে থাকিব লাগে, তেনে মোৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে কি খাব? শুন, মাটি দিলেহে মই টকা দিম, বুজিলি? মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, ভাবিব কোনেনো কোৱা। অ'দাই, এইখন ঘৰে আপোনাৰ কথা চিন্তা নকৰে। আপুনি পাৰিলে বেলেগতে কিবা এটা চক গৈ যাওক, ইয়াত আৰু নহ'ব। বাকী কৰিবতো লাগিবই। কৰিম কৰিম মানে আজি গোটেইখিনি খৰি ফালি শেষ কৰিব লাগিব, বুজিছ? বৈ যা বৈ। বল। বকুল তই গলিয়ে নিয়া? অঁ বৰমা। দুপৰীয়া ভাতটো আমাৰ ঘৰতে খাই যাবি। হ'ব বৰমা। বল বল, বাকীকেইটা আমালৈ বাট চাই থাকিব পাৰে। আজি যে লোকেল মাছো আছে। কিহে দাই, বিষণ্ণ বদনেনো ক'ৰ পৰা আহিলি? খুৰীয়াৰৰ গাটো অলপ বেয়া, তাকে মোজাদাৰ দেউতাৰ ওচৰলৈ গৈছিলোঁ। কেলে টকা বিচাৰি গৈছিলি? নাই, নাপালোঁ। মোৰ দ মাটি দুপুৰা দিলেহে বোলে তেওঁ টকা দিব। আৰু তহঁতি তাকে ঈশ্বৰ দেখা দি দেখি থাকিবি। কি হৈছেনো খুৰী? নাজানো নহয়, তিনিআলিৰ ডক্তৰজনে দেখোন চহৰলৈ নিবলৈ কৈছে। কিমান লাগে মোৰ পৰা আহি লৈ যাবিহি। খালি তহঁতে মৌজাদাক চিনি পাওঁ, লোকৰ পেটত গুৰ মাৰি খোৱাটো। এটা কাম কৰ নহ'লে, বুজিছ? পৰহিলে ভোজতে এটা আলোচনা কৰা ভাল। যদি আমি গোটেইখিনিয়ে মিলি দলটো এক হ'ব পাৰোঁ, তেতিয়াহ'লে গাঁওখনৰ কাৰণে ভাল দেচোন। সিহঁতি মান্তি হ'ব জানো? আৰে বাদে বাদে থ না। হেজা হেলা আমি ডাঙৰ দেচোন, পৰাপক্ষত আমিয়ে এই ক্ষেত্ৰত আগভাগ ল'ব লাগিব, বুজিছ? তই অৱশ্যে কথাটো ঠিকেই কৈছ। এইবোৰ মিলা মিছা কৰি একো লাভ নাই। যোৱা বছৰ দেখিলি নাই, দুটা ষ্টেটত আমাক পাছ পেলাই কি কিৰিলি পাইছিল সিহঁতি। তথাপিও বুজিছ, পৰহিলে ভোজত কি হয় চাই লওঁ। কথাটো চেক বুজি ময়ে উলিয়াম। ঐ তহঁত মানে ইয়াত আছ ন গোটেইকেইটা? অঁ আমি তাত খৰি ফালি মৰিছোঁ। আমি মানে বজাৰ হিচাপ এটা মিলাই আছোঁ, সেইকাৰণে যাব পৰা নাই। আহা বহিয়া, মানুহৰ দেখাহে আমাৰ ৰাতিপুৱাৰ পৰা খৰি ফালি ফালি ভাগৰ লাগি গৈছেগৈ। আমি কেতিয়াবা আহিলোঁ, বুজিছ? এইডালেহে ৰাতিপুৱা 10টালৈকে শুই থাকে।
মই হ'ব হ'ব এতিয়া যাওঁ ব'ল ঐ ব'ল বল বল মা আমি আহিলোঁ। মই যাওঁ নেকি। তই আকৌ ক'ত যাৱ? কেলে টাইম হৈ গ'ল নহয়। টাইম হৈ গ'ল? কিহৰ টাইম হৈ গ'ল? তয়ো যে নহয় কিয় কলেজৰ ছোৱালী অহা সময় হ'ল নহয়। তহঁতিও যে নহয়। বাৰু সেইবোৰ বাদ দে, সেই মদাহী দিবাকৰ ভাইকে কি ক'লে? থাকিম বুলি কৈছে, ময়ো তেল মাৰি আহিছোঁ নহয় আমাৰ মেইন ঢুলীয়া হ'বলৈ। বাৰু হ'ব দে, আমাক এতিয়া প্ৰয়োজন মাত্ৰ এটা ঢুলীয়া আৰু এজনী নাচনী। চাম নহয় এবাৰ মঞ্চত তাহাঁতি কেনেকৈ আগবাঢ়িব পাৰে। উজৈ সাগৰ পাৰতে অজয় দল সাজিলে অজয়াৰে স্মৃতি ৰাখি আইজৈ আমি অসমীয়াই বিহুতি জুৰিমে ঐ অসমীয়াৰ কৃষ্টি ৰাখি। ঐ এইটো এবাৰ বিহুতে গাবি বুজিছ, বহুত ধুনীয়া হৈছে। হ'ব বুজিছ, মাঘৰ বিহুৱে পাৰ হোৱা নাই, বহাগলৈ বহুত দিন আছে। তথাপিও মোৰ কেতিয়া বিহু আহে লাগিছে জানো। কিয় বা? এনেই মইহে এবাৰ বিহুত নাচিবলৈ পাওঁ নে নাপাওঁ ঠিক নাই। কিয়? তোৰ আকৌ ফাগুনতে বিয়া ওলাইছে নেকি? তোৰ ককাইৰে নিলেতো আজিয়ে যাম। তেতিয়াহ'লে কিয় কৈছিলিনো বিহু নাচিবলৈ নাপাম বুলি? তহঁতে জানই দেখোন মোৰ মাৰ কথা। তাকেহে শুনি বেয়াই লাগিছে। ময়ো যাম বুলি যাবই পৰা নাই অ'। নহ'লে আজিয়ে যাওঁ ব'ল। ব'ল ব'ল ভালে হ'ব, ব'ল ব'ল। তুমি তাইক কৈ দিবা তাই গাঁৱৰ ল'ৰা ছোৱালীৰ লগত বেছি হলি গলি কৰা হৈছে। তাই দেখোন মোৰ কথা নুশুনে। কিয় নুশুনিবহে? তাই কি তোমাৰ ছোৱালী নহয় নেকি? মোকতো দেউতাই সৌ গেটখন পাৰ হ'বলৈ দিয়া নাছিলে আৰু কৈছিলে আমি বোলে ৰাজ পৰিয়ালৰ মানুহ আৰু তাতে এই মৌজাদাৰ। দেউতা যদিহে মৌজাটো আমাৰ হাতৰ পৰা হেৰাই যায় আমি এটা সাধাৰণ পৰিয়াল হৈ পৰিম। গতিকে ঐ চুপ, তই মোক নীতি শিক্ষা দিব নালাগে। আচলতে মোৰ ভুল হৈছিল, তোক মই বাহিৰত পঢ়িবলৈ পঠিয়াবই নালাগিছিলে। প্ৰতিধ্বনি শুনো মই চুপ প্ৰতিধ্বনি তই। শুনো। এইটো মই এনেই পঢ়ি আছো, সি মোক সুবিধা পালে গানেৰে কাট মাৰে। খং কৰিছে। দাদা কাইলৈ কি কি হ'ব ক আকৌ? কাইলৈ প্ৰথমতে গাঁৱৰ মানুহখিনি মিলি পেলাই ভোজ ভাত খাম। তাৰ পাছতে ৰাতি ফালে নাচ গান কৰিম। আৰুতো তই জানই কি কৰিম। পিছে হাঁহচুৰ কৰিবি নে নকৰ? সেইটো আকৌ কিয় নকৰিম? সেইটো দেখোন আমি প্ৰত্যেক বছৰ কৰি আহিছো, হয় নহয়? হয়। ঘৰত কাম বন এখন কৰিব নোৱাৰ, সমাজ সেৱক ওলাইছ। কাৰ ঘৰত বিয়া, কাৰ ঘৰত সকাম, মৰি পৰি কৰিব পাৰ। ঘৰত থাকিনো সি কি কৰিব? মা তুমি পুৱাই দাদা কিয় ইমান গালি পাৰি আছা? তোৰ ককাইৰে আকৌ পুৱাই ওলাই গ'লে ৰাতি এপৰতহে সোমাইহি। তোৰ গালি সোপা শুনি থাকিলেহে হ'ব। মাক বাপেক নথকা ল'ৰা, তই জানো কোনোবা এদিন মৰম কৰি পাইছ? মাক বাপেক নাই বুলি তাক মই পথালি কোলাত লৈ নিচুকনি গীত গাই থাকিব লাগিব? দাদা তই গলি যে কিবা এটা খাই যা আকৌ। যা ককাইৰে বৰগছ কাটিবলৈ গৈছে নহয়, জলপান এবাতি লৈ যা। মা তুমি বৰ নিষ্ঠুৰ দেই। কি হ'ল মনটো মাৰি আছা যে? নাই কিবা এটা ভাল লগা নাই। ইয়াত আৰু সেইবোৰ ভাবি নাথাকিবাচোন। আচলতে জানা জোন, তুমি মোৰ যিমানে কাষলৈ আহি আছা সিমানে মোৰ ভয় বাঢ়ি বাঢ়ি গৈ আছে। আমি দুয়োৱে ইটোৱে ইটোক এৰিব নোৱাৰাৰ পাছত যদি আমাৰ ঘৰ দুখনে আমাৰ বিয়াত সন্মতি নিদিয়ে। অমংগলীয়া কথাবোৰ কৈ নাথাকিবাচোন। এইটো কথা সত্য জোন যে মোৰ মায়ে জীৱিত অৱস্থাত তোমাক কেতিয়াও বোৱাৰী হিচাপে গ্ৰহণ কৰিব নোৱাৰে। আৰু মই এইটোও জানো যে তোমাৰ দেউতাও মোক কেতিয়াও সহজভাৱে নলয়। মই যদি তোমাৰ হ'ব নোৱাৰো তেতিয়া ভৰবাৰী খাই এই নদীতে জাপ দি মৰিম। মই জানো তোমাৰ অবিহনে জীয়াই থাকিব পাৰিম? সঁচা জোন।
নাচিবানে ঐ তুমি নাচিবানে মই বজালে বাঁহী মই বজালে বাঁহী তুমি ৰাধা হবানে ঐ তুমি ৰাধা হবানে ঐ বিহুৰ বতৰত পেপাৰ লহৰত হাৰি জাৰি নাচিবৰ মন তোমাৰ নলগ বিহুৰ বতৰত পেপাৰ লহৰত হাৰি জাৰি নাচিবৰ মন তোমাৰ নলগ হাতত জেতুকা ওলাই লৈ উঠতে মিচিকি হাঁহি লৈ আহিবা বিহু তলিলৈ জান মৰম লগা জনী হৈ আহিবা বিহু তলিলৈ জান মৰম লগা জনী হৈ জানো ৰং 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 বহাগ শুনো ৰাই যাই দেহা মৰুৰা মই নাজানো দেহা জানো ইমান মৰম তোমালৈ জানো মই বজালে ধুন মই বজালে ধুন তুমি নাচিবানে ঐ তুমি নাচিবানে কিমান হেঁপাহ তোমালৈ ঐ জান বুজালে তুমি মোকে মই বজালে ধুন মই বজালে ধুন তুমি নাচিবানে ঐ তুমি নাচিবানে মই বজালে বাঁহী মই বজালে বাঁহী তুমি ৰাধা হবানে ঐ তুমি ৰাধা হবানে ঐ বিহুৰ বতৰত পেপাৰ লহৰত হাৰি জাৰি নাচিবৰ মন তোমাৰ নলগ বিহুৰ বতৰত পেপাৰ লহৰত হাৰি জাৰি নাচিবৰ মন তোমাৰ নলগ হাতত জেতুকা ওলাই লৈ উঠতে মিচিকি হাঁহি লৈ আহিবা বিহু তলিলৈ জান মৰম লগা জনী হৈ আহিবা বিহু তলিলৈ জান মৰম লগা জনী হৈ মৰম লগা জনী হৈ মৰম লগা জনী হৈ
দাদা অ' দাদা তই চাহ নাখালি যে? নাখাওঁ বুলি জানই দেখোন। চাহ নাখাও নাই, ভাতকেইটা হ'লেই ভাতকে খাই যা। নাখাওঁ এতিয়া। দাদা তই বাৰু কিয় এনেকুৱা হলি? আগতেতো তই এনেকুৱা নাছিলি। হেৰৌ তই কি গৰু আগত টোকাৰি বজাই আছ? গৰু আগত জানো টোকাৰি বজাই কিবা লাভ আছে? ভালেই হ'ল দে, তহঁতৰ মাৰে তহঁতি সৰু হৈ থাকোঁতেই মৰিল, নহ'লে ইয়াৰ বাবে সদায় কান্দিবলগীয়া হ'লহেঁতেন। দাদা অ' দাদা দেউতাই ক'বই দেচোন। অঁ মা তুমি কথাটো অলপ বেছি বহাই লৈছা নেকি? আৰু তোক মই কিমানবাৰ ক'ব লাগিব মোৰ মুখত মাত নামাতিবি বুলি? তিনিআলি মাটি ডোখৰ যে সেই ডোখৰ মোৰ নামত হ'বই লাগিব। কিন্তু মা তেওঁলোকে সেইখিনি মাটি মৌজাদাৰকহে বেচিব বিচাৰিছে। নহয় মৌজাদাৰক নিবিকে, কাৰণ মই কথাত 10,000 টকা বেছি দিম বুলি খবৰ পঠাইছোঁ। মই আকৌ কৈছোঁ মা, কথাটো কিন্তু বৰ বেছি ভাল হোৱা নাই। একো ভাল নোহোৱা নহয়, একো কৰিব নোৱাৰে। চাই থাক মই জীয়াই থকা অৱস্থাত মই তাৰ পৰিয়ালটো কেনেদৰে ধ্বংস কৰি পেলাওঁ। তোমাৰ এনেবোৰ কাৰ্যৰ বাবে মৌজাদাৰে আমাৰ পৰিয়ালৰ লগত শত্ৰুতা বঢ়াইহে ল'ব। দাদা তোৰ সপোন সপোন হৈয়ে থাকিব যেন পাইছোঁ। সি মোক মাটিখিনি বিক্ৰী কৰিম বুলি কৈ পাগলতে মাৰিলে কিয়? হেৰা ই তোমাক কি কৈ গৈছিলেহে? সেইবিলাক একো কৈ থৈ যোৱা নাই, মাত্ৰ কৈ থৈ গ'ল আপোনাক বেয়া নাপাবলৈ। অ' দাদা কেনেবাকৈ মাটিখিনি আপোনাৰ বিপৰীত পাতি দি দিয়া নাইতো? হা বিপৰীত পাতি দি দিয়া নাইতো আপোনাৰ মাটিখিনি? মাজত নিশ্চয় গণ্ডগোল এটা আছে। সি সিদিনা ল'ৰাক চাকৰি দিব লাগে বুলি টকা বিচাৰিছিলে মোক। হেৰা এই কিন্তু মোৰ লগত খুব বেছি যুঁজিবলৈ বিচাৰিছে দেই। দেউতা মানুহক ইমান সন্দেহ কৰাটো ভাল নহয় নেকি? এই চুপ! হ'ব দিয়কচোন, মাটিখিনি নাপালেওতো আমাৰ একো লোকচান নহয়। ইয়াত মোৰ মান সন্মানৰ কথা জড়িত আছে। তই খবৰ কৰচোন, এতিয়াও যদি বিভাৰ লগত চুক্তি হোৱা নাই তেতিয়াহ'লে মই বেছি টকা দি হ'লেও মাটিখিনি মই লৈ ল'ম। মুঠৰ ওপৰত মাটিখিনি মোক লাগিবই। হ'ব বাৰু দেউতা, মই আবেলি খবৰ কৰিম। মা ভাত দি আহিছোন। হয় বলচোন। এই মোৰ লগত যুঁজ কৰিবলৈ আহে। বুকু হম হম কৰে। আপোনাক কি কৰিছে? ই মোক ধাৰে নামাৰি গাড়ীয়ে মাৰিছে। জানো কেলেবা মাতিলে আজি? জানো সেই অনুপমটো নাই নহয়, কিবা এটা সুধো বুলিলে। মই গম পাইছোঁ সেই সিহঁতে কিবা লগালে চাগে। সেই লগাবলৈ দে, কি লগাই? ঐ সেইকেইটা আহিছে। কিহে তহঁত দেখোন আমাতকৈ আগতে পালিহি? আগতে অহা নাই, 2টা বজাত মাতিছে, 2টা বজাত আহিছোঁ। ঐ আমাৰ দুয়োটা পাৰ্টি কিয় মাতিছে জানো নেকি তহঁতি? একো নাজানো আমি। অ' তোমালোক পালাহি? ৰ'বা মই দাদাহঁতক মাতি দিছোঁ। হ'ব হ'ব নালাগে, বহ বহ। এতিয়া কথা হ'ল তহঁতৰ আটাইবোৰকে কিয় মাতিছোঁ গম পাইছ নহয়? নাজানো নহয়। প্ৰথমে কচোন তহঁতৰ আখৰা কেনে চলিছে? আমাৰ মানে প্ৰবীণ দা আৰম্ভ কৰিবলৈ লৈছোঁহে। আৰু তহঁতৰ? আমি মানে দাদা কাইলৈৰ পৰা আখৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ ন? হয়। বাৰু এতিয়া তহঁতি কচোন কোনটো দলে তহঁতি হেউজপুৰ গাঁৱৰ পৰা কেইটাকৈ ল'ৰা ছোৱালী আনিছ? দাদা আমাৰ 2টা ঢুলীয়া আৰু 2জনী নাচনী। আমাৰো একেই। কথা ক'বলৈ আহিছ? নিজৰ গাঁৱতে ইমানবোৰ ঢুলীয়া নাচনী থাকোঁতে আকৌ আনৰ গাঁৱৰ পৰা ল'ৰা আনি দল বনাবলৈ আহিছ? কিহৰ কাৰণে তহঁতে 2টা দল বনাব লগা হ'ল? মানে দাদা ইহঁতি আমাৰ কথা একোৱে নুশুনে নহয়, সেইকাৰণেহে মানে যোৱা বছৰৰ পৰা আমি। কিয় শুনিম? আমাক সৰু বুলি যদি ঢোলটোকে বজাবলৈ নিদিয়ে আমি নাচিয়ে থাকিম নেকি অকল? সেইকাৰণে আমি যোৱা বছৰৰ পৰা বেলেগকৈ দল বনালোঁ। এতিয়াও সময় আছে, তহঁতি আটাইবোৰে একগোট হ, বুজিছ? এইবাৰ আৰু সম্ভৱ নহ'ব প্ৰবীণদা। কিয়? কিয় মানে আমি মাতি অনা ল'ৰা ছোৱালীবোৰে জানো আমাক বেয়া নাপাব? আমিও তাকেই কওঁ। তেতিয়াহ'লে এইটো কি তহঁতৰ শেষ সিদ্ধান্ত? ঠিক আছে, আমাৰো এটা সিদ্ধান্ত শুনি ল। আজিৰ পৰা তহঁতে সংঘলৈ এটাও নাযাবি। সেইটো বহুত কষ্টৰে আমি বনোৱা। তহঁতৰ নিজৰ মাজতে যেতিয়া মিল নাই
যাব পাৰ তহঁত। আৰু শুন, কথাটো মনত ৰাখিলে ভাল হয়। অলপ খৰকৈ খোজতেচোন, মিটিং আৰম্ভ হ'বই পায়। নহয় দে, আমি গৈ নোপোৱালৈকে মিটিং আৰম্ভ নহয় দে। হ'লেও সময়ত পালে গৈ ভাল লাগে দেচোন। আহি আছো দেখোন। মিটিং আৰম্ভ হ'লেও হওক দে, তাত কি আলোচনা হ'ল আমি সেইটো জানিলেই হ'ল। চাইড বেগ নাই খুন্দা মাৰি দিম বাপেকে, গম পাবি। কিহে তহঁতি যে এতিয়া আহিছহে? আমিতো আহিয়ে আছো, মেইন মানুহজনৰ যে ইমান দেৰি। এবাৰ আহি গ'লো বুজিছ, ঘৰত কেইটামান কাম আছিলো, সেইকেইটা কৰি পেলাই আহিলো। হ'ব তহঁতি আহি থাক হে, মই যাওঁ। বকুল দা, মেঘালীকো লগত লৈ যাব পাৰিলা হয় দেখোন। মেঘালীকো লগত লৈ যাব পাৰিলা হয়। কেনেবাকৈ যদি সেই দিবাকৰ দাই গম পাই নহয়, পিঠি ফালি মোৰ চিৰাচি কৰিব, গম পাইছ? হ'ব তহঁতি আহি থাক দে। বকুল দা, প্যাৰ কিয়া তো ডৰনা কিয়া? হয়, মোক মাৰিব খুজিছ? এইটো মোৰ পিঠি, গম পাইছ? আহি থাক। ঐ ৰৈ নাথাকিবি, আৰম্ভ কৰ। এই ৰানুহঁত অহাই নাই দেখোন। অহা আহি থাকিব, কিমান ল'ম আকৌ? আৰম্ভ কৰ। চা, মুঠৰ ওপৰত এবাৰ সকলো নতুন কৰিব লাগিব, ঢোলৰ চাপৰৰ পৰা নামলৈকে। হয় বুজিলি? মুঠৰ ওপৰত গানকেইটা কিন্তু ভাল হ'ব লাগিব। হয়। হ'ব দে, গানৰ দায়িত্ব মই ল'ম, তই মাত্ৰ ঢোলৰ কথা চিন্তা কৰ। ঐ, তই চিন্তা নকৰিবি, মই নতুন চাপৰ বনাই আছো, বুজিলি? লহৰী চেৱাটো বনালি নে? বনাই থোৱা আছে। নহ'লে আগৰটোকে ধৰিবলৈ। নাই, নতুন হ'ব, হৈ যাব। এইবাৰ মুঠতে আমি ভালকৈ যদি আখৰা কৰোঁ, সিহঁতে আমাক পিছ পেলাব নোৱাৰে। নাচবিলাক কি একে থাকিব নি? বেলেগ হ'লে ভাল হ'ব ন? কিছুমান নতুন কৰিব লাগিব। হ'ব দে, এইবাৰ কিছুমান মুদ্ৰা তহঁতক নতুনকৈ শিকাই দিম। সঁচাই কৈছেতো। কোৱা, কিয় মিছা কম আকৌ? চা, তহঁত চবকে মই শেষত এটা কথাই কৈছোঁ, আমি কি চাপৰ বজাম, কি নাম গাম, এইবিলাক যাতে সিহঁত কোনেও নাজানে, বুজিলি? আৰু অলপ দেৰি কৰিব লাগিছিলে। আজি প্ৰথম দিনাখনেই এনেকুৱা, পাছত বা কি হয় তাৰ ঠিকেই নাই আছো। আমাৰ ঘৰত একো কাম নাইকিয়া হোৱা নাই নহয়। ঐ আহিলি? হ'ব আৰু তহঁতৰ চুপতিবোৰ বাদ দে। মেঘালী, বাকী দুজনী ক'ত? মই ভাবিছিলো মোৰহে দেৰি হ'ল, পিছে বাকীবোৰ ক'ত? কথাবিলাক বেকা বেকিকে কোৱাতকে চিধা চিধিকে ক'লেই ভাল হ'ব নেকি? আহা, তহঁতৰ কাৰণে মই আজি আহিয়ে কথা শুনিবলগীয়া হৈছে। আইও, কি কথা শুনিলিনো আমাৰ কাৰণে? বাৰু সেইবোৰ কথা বাদ, আমি কিন্তু সাৱধান হোৱাটো ভাল। আমাৰ কিছুমান কথা যে যোৱাবাৰ আউট হৈছিলে, তহঁতি জান নহয়? কোনে ক'ব হেৰ? আমাৰ কোনো নকয়। তথাপিও সাৱধান হোৱাটো ভাল। যোৱাবাৰ আমাৰ সিহঁতে 2টা চাপৰ চুৰ কৰিছে, জাননে? আমাৰ মাজত নিশ্চয় তেনেহ'লে কোনোবা আছে। কেনেবাকে যদি ধৰা পৰিব লাগে নহয়, ঠিক দিম বাপেকে দুপিটনমান। সিহঁত কেতিয়া আহিম বুলি কৈছে? কাইলৈ পৰা আহিম বুলি কৈছে। ৰৈ থাকিলে লাভ নাই বুজিছ, আজি আৰম্ভ কৰি দিওঁ। কৰি দিয়াই ভাল। মজাদাৰ দেউতা, ভালনে? ভাল। পিছে তোৰ খবৰ? আপোনাৰ আশীৰ্বাদত ভালেই আছো আৰু দেউতা। গণেশ দাইটি, পাৰিলে দীঘল হয় দে, ভৰিৰ পদধূলা ল। সাক্ষাৎ ভগৱান দেখিছ যে তহঁতি, লাজো নাই তহঁতৰ। বিপদত পৰিলে টকা কেইটামান বিচাৰি যাবি, তোৰ সম্পত্তি নহ'লে একো কথাই নাপাতে, বুজিলি? এই মদাহীটোক বদনাম থাকিবলৈ ক, শুনিছনে ভীম? দেউতা। ঐ, তোৰ নামটো কেনেকৈ ভীম হলো? নে তোৰ মালিকৰ চকুত চলিহা পৰিলে? শুকান জেৱাসুতি চেহেৰাত তোৰ মালিকে ভীম যেন দেখিছে। এনেকৈ ডাঙৰ মানুহ এজনক কথা ক'বলৈ তোৰ বাপেৰে এজন শিক্ষক। মোৰ দেউতা শিক্ষক হ'ল বুলি মই কি সাধুসন্ত হ'ব লাগিব? তাৰ কিবা মানে আছে নি? বল আহে গৈ থাকো, ই মোক ধৰণীধৰ বৰবৰুৱা বুলি চিনিয়েই পোৱা নাই। ঐ, মোৰ নাম ধৰণী, বুজিলি? মই যেতিয়া এই ধৰণী এৰো, কাৰো নিস্তাৰ নাই, বুজিলি? মোৰ নামো দিবাকৰ। মই এই দিবাকৰ আছো কাৰণে এই ধৰণী আছে। কথা ক'বলৈ বল আহে।
বন জুই বনতহে জ্বলে দেখা পোৱা যায়। তই মানে মোৰ মুখে মুখে তৰ্ক কৰিছ? মই আপোনাৰ মুখে মুখে উত্তৰ দিয়া নাই, মই আপোনাৰ প্ৰশ্নৰ উত্তৰহে দিছোঁ। কথা ক'বলৈ আহিছ? ইয়াত যদি কৰিবলৈ কিবা এটা টান পা বাহিৰত গৈ কৰিলেগে হয় দেখোন। ক'ত বিয়া ক'ত সকাম এইবোৰ খাই ফুৰিলে হ'ব নেকি? মই কৈছোৱে দেখোন মই গাঁও এৰি যাব নোৱাৰো বুলি। গাঁও এৰি নাযাওঁ নাই, ইয়াতেতো কোনোবা ৰাজমিস্ত্ৰী বা কাঠমিস্ত্ৰীৰ লগত যোগালী কৰিব পাৰ। ই কাম কৰা নাই কাৰণেই তুমি ঘৰখন চলা নাই বুলি ভাবিছা? যদি ঘৰখনেই চলা নাই, ধানকে দুঠেলা বিক্ৰী কৰিলেই হ'ল। ধানকেইটা আছে কাৰণেহে, নহ'লে কি হ'লহেঁতেন? আছে কাৰণেই মোৰ ল'ৰাইও কাম নকৰাকৈ খাব পাৰিলে আৰু মোৰ নাতিও খাব পাৰিব। দেখিলো নহয়, সৰুতে পুতেকক কাম কৰিবলৈ নিদি এতিয়া কি কৰি খাইছে। আইতা, তুমি মিছাতে কিয় তৰ্ক কৰি আছা? ভিতৰলৈ যোৱাচোন। আমাৰ মাও যে আৰু মিছাতে ঘৰখনত হুলস্থুল কৰি থাকে। এতিয়া বুজি পালি নহয় এইডোখৰ কেনেকৈ নাচিব লাগিব? পাৰিবি নহয়? বুজিছ, অলপ সময় ৰ দেই, অকণমান ভাগৰটোকে মাৰি লওঁ। ঐ পানী গিলাচ দেচোন, পানী গিলাচ দে। সেই তাতে জাৰটো আছে। তই আগতে দেখিছ নে কি? তাই ফুলি আছে একদম। তোমালোক আহিলা? ইমান দেৰি হ'ল যে? তোমালোকৰ কাৰণে আমি সংঘতে ৰৈ আছিলো। এজনে কলতহে ইয়াত আছে বুলি। হয় নি? সেইবিলাক বহুত কথা। আমাৰ সংঘতে আচলতে ৰিহাৰ্চলটো কৰাৰ কথা আছিল জানা। আহাচোন আহা, বহা বহা। ঐ বহিব লৈছোন, বহিব দে। তেনেহ'লে তোমালোকৰ আখৰা চলি আছে? তাকেহে, কালিৰে পৰা আৰম্ভ কৰিছোঁ আৰু। আখৰা আৰম্ভ কৰাৰ আগতে তোমালোক তিনিওজনকে আমাৰ দললৈ অহাৰ বাবে ধন্যবাদ থাকিল। কি কোৱাহে? আমিহে তোমালোকক ধন্যবাদ নাই দিব নাই লাগে। নাই। জোন, তহঁতি ৰেডি নে? ব'লা। আমি এবাৰ চাই লওঁ নি নহ'লে? ঠিক আছে, চাই লোৱা তেনেহ'লে। দিনা, ঢোল ৰজা, ধন ৰেডি হ। জোন ৰেডি হলি নহয়? নাহৰু ফুলিলে এজাৰু ফুলিব খাই মোৰ জন্মনি হাই গছডাল শুৱনি ঐ সাজি কাচি ৰাখিলে ঐ আমাৰ নাচনি হাই মোৰ জন্মনি জানৈ বিহুতলি শুৱনি কৰি সাজি কাচি এইবিলাক চব মোৰেই মাটি। হয় দেউতা। এইখন কাঠনি দেখিছ নহয়, ইয়াতেই মই বাঘটো গুলিয়াই মাৰিছিলোঁ। এতিয়াও মাজে মাজে ইয়াত বাঘ ওলাই, গতিকে সোনকালে আহিব লাগিব। সেই মাষ্টৰ নেকি? ৰ'বাচোন, ৰ'বা। মৌজাদাৰ দেউতা দেখোন। তোমাৰ ডাঙৰ ল'ৰাটোৱে মোক মানুহ বুলি গণ্য কৰেহে। মইনো তোমালোকৰ কি অপকাৰ কৰিলোঁ? আপুনি আমাক বাৰু কি অপকাৰ কৰিলে? তেতিয়াহ'লে তুমিয়েই কোৱাচোন। সি বাৰু এটুপি খাই লৈ য'তে দেখে ত'তে মোক ৰাস্তাই পদূলি অপমান কৰে কিয়? তাৰ হৈ মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু বুজিছে। নাই তাৰ বাবে তুমি মোক কিয় ক্ষমা খুজিব লাগে? দিনটো কষ্ট কৰি আহিছা, এতিয়া ঘৰলৈ যোৱা। গৈছোঁ বলক। সোনকালে নাৰদটো ক'ৰবাৰ। পিতাই, মই যাওঁ নেকি? তই যাৱই নেকি? মাৰৰ ঔষধ পাতিবোৰ ভালকৈ খোৱালি নে? মই চব যোগাৰ কৰি আহিছোঁ। চাহৰ কেটলিটো জুইৰ ওপৰতে আছে, তোৰ যেতিয়াই মন যায় খাবি। হ'ব মাজনী। বা তই যোৱাই নাই নি? মই মেঘালী বাহঁতক বাটত পাই আহিছোঁ। মই ওলাইছোৱেই, তই কিন্তু মাৰ কাষৰ পৰা কেনিও নাযাবি। হ'ব বাই। তই অলপ সোনকালে ঘূৰিবি। ৰাতিলৈ মোৰ বলৰামৰ ঘৰত নাম এষাৰো আছে। হ'ব পিতাই, মই কিন্তু ঘূৰি নহালৈকে তই ক'লেও নাযাবি।
দেউতা অ' দেউতা আপোনাক ভাত দিছোঁ আমাৰ ই মদাহী নাই নিও দাদা হৈ উঠাই নাই নেকি কালি চাগে তাৰ এটোপা বেছি হ'ল ৰাতি যাচোন মই মাতিছোঁ বুলি ক সেইটোপা গিলি সি কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সি নাজানে ৰ'বা মই মাতি দিছোঁ নালাগে তই কাম কৰ ভণ্টি এই পানী এগুটি আনচোন পাৰিলে এবাল্টি আনি দে কালি অলপ বেছিকৈ খালে চাগে এই কুকুৰ তই যদি সেই সোপা খাই হজমে কৰিব নোৱাৰ তেতিয়া খাও কিয় খাই কাক কেনেকৈ কথা ক'ব লাগে নেজান ৰাস্তাই পদূলি অকল তোৰেই বদনাম আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় কথা ক'বলৈ আহিছ এতিয়া তোৰ পৰিচয় এটা মদাহী তই ডাকৰ বচন শুনা আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় যিবোৰ মানুহে মোৰ সন্মুখত মোৰ চকুলে চাই কথা ক'বলৈ সাহস নকৰিছিল এতিয়া সেইবোৰ মানুহে মোক তোৰ কাৰণে কথা শুনাবলৈ বাধ্য হৈছে দেউতা তোমাৰ কিন্তু এতিয়া স্কুলে দেৰি হ'ব দেই নিজে মদাহী হৈ আনক নীতি শিক্ষা দিবলৈ আহ লাজ নাই দাদা তই আকৌ কলৈ যাওঁ নৰকলৈ যাওঁ যাওঁ যদি পাছে পাছে ভালকৈ কৰিলে হৈ যাব বুজিছ নাই ঐ তহঁতি কি কৰি আছ ৰিহাৰ্চল নকৰ নেকি ঐ তহঁতি আখৰা কৰ নকৰ নকৰ যদি আমি ঘৰলৈ যাওঁ ঐ আহ আৰু পাই আমনি লাগিছে আৰু আহ তহঁতক কিন্তু কৈ দিছোঁ দেই তহঁতৰ কিন্তু একোৱেই হোৱা নাই ধনহঁতে তামাম কষ্ট কৰিছে দেখিম নহয় সময়ত কোনে কিমান পুৰস্কাৰ পায় ঐ যোৱাবাৰটো বিদায়েইলে এতিয়া সেইবোৰ কথা বাদ দে আখৰা আৰম্ভ কৰ আৰম্ভ কৰ এইডাল ইয়াত বহি আছে কি হ'ল ইয়াতে বহি আছা যে আখৰালৈ নোযোৱা নেকি নাই মোৰ আজি মনটো একেবাৰে ভাল নহয় মনটো বেয়া ঘৰত আকৌ আজি কিবা লাগিলে নেকি খুৰীৰ কিছুমান কথাই মনটোত বৰ আঘাত দিও সৰুতে মা দেউতা ঢুকুৱা হ'ল মোৰেই তেনেকৈ কিয় কৈছা চাবা আজিৰ পৰা যাতে তোমাৰ মুখত এনেকুৱা কথা নোলায় আচলতে কি জানা মেঘালী মাউৰা হোৱাটো কিমান বেদনাদায়ক এটা মাউৰা সন্তানেহে বুজি পায় তাৰ কাৰণে কোনেও বুজিব নোৱাৰে মানে তোমালোকৰ দললৈ অহাৰ কাৰণে মোক বেয়া পাইছা মইতো তোমাক তেনেকৈ কোৱা নাই তেন্তে কি ক'ব বিচাৰিছা তুমি মই তোমাক সুধিছোঁ যে তোমালোকৰ দলটো কিয় ভাগিলে জানাই নহয় 5টা আঙুলি যে সমান নহয় আমাৰ গাঁৱৰ দৰে এনেকৈ যে গাঁওবোৰ কি হ'ব নহয় সঁচাই মৰমী মজা মজা বঢ়িয়া হৈছে চবৰে মেঘালী আজিহে তহঁতৰ নাচটো ভাল হৈছে বাবৰে বাপ বিৰাট গম উঠছে দেই গামোচাখন দিয়াচোন বহুত ভাগৰ লাগিছে লোৱা বৰ ভাগৰ লাগিছে ন আজি ভাগৰ লাগিছে দেই বহুত হাতখন চোৱা কিহে পাপৰি
দূৰত বহিলি গৈ যে মোৰ আকৌ তহঁতৰ দৰে জোৰ পাতি বহিবলৈ ইয়াত কোনো নাই নহয়। কি হ'ল তোৰ আকৌ হিংসা লাগিলে নি? হিংসা কৰিবলৈ মোৰ গৰজডাল পৰিছে। বা যাওঁ ব'ল আকৌ, ঘৰত নহ'লে আকৌ ৰামায়ণ হ'ব। ধন মই যাওঁ, কাইলৈ কিন্তু নৈ পাৰলৈ নহাকৈ নাথাকিবা। যাম দিয়া। ঐ ব'ল। ঐ তহঁত বহ দেই, আমি যাওঁ। ঐ আমিও গৈ থাকোঁ ব'ল। ঠিক আছে বৈ বৈ, এতিয়া ঘৰা-ঘৰি যোৱাটোকে ভাল হ'ব বৈ। কিহে বন্ধু, ক'ৰ পৰা আহিলা? হেই তিনিআলি চুকলৈ গৈছিলে, তুমি পিছে? তুমি এই বদ হজমবিলাক এতিয়াও বাদ দিয়া নাই? কেনেকৈ বাদ দিবা হে বন্ধু, তুমি বা ক'ত ওলালা আকৌ? মই অলপ এই ব্যৱসায়ৰ কামত ওলালোঁ। হ'ব বুইছা, এতিয়া তুমি যোৱা আৰু এইবিলাক বাদ দিবা। হ'ব দিয়া যোৱা, তোমালোক ডাঙৰ মানুহ ভাই, তোমালোকৰ কাম কৰাগৈ। যা যা, বাপৰ বেটা নহয় তহঁত। গৈ থাকো নেকি? ৰাণুহঁতে মোলে চাগে ৰৈয়ে আছে। ৰ'বা না, আহিছাহে তুমি। ভয়ো লাগে জানা, মায়ে যদি কেনেবাকৈ গম পায়। আমাৰ হৈছে প্ৰেম আৰু তুমি হ'বা আমাৰ ঘৰৰ বোৱাৰী আৰু মোৰ বা হ'ব তোমালোকৰ ঘৰৰ এই লাজো নাই অলপো এইটো। চৰাই মাতিলে জানো আছে মোৰ মৰম তুলৈ, ভাল পাওঁ মই তোকে জানো, নৰবি দূৰে দূৰে জানো, নৰবি দূৰে দূৰে জানো, চকুলনি গৰে কাষতে নাপালে জানো, জান মৰিম তোৰ বেজাৰতে, এৰি থৈ নাযাবি জান মৰিম তোৰ বেজাৰতে। কলিজা মোৰ ধপ ধপ লাগিছে কিবাখন, বেদনাই আৱৰি ধৰিছে হিয়াখন, কলিজা মোৰ ধপ ধপ লাগিছে কিবাখন। Sapenu din di sana
আমাৰ আকৌ ঘৰত কাম কৰিবলৈ মানুহে নাই নহয়। অঁ ঐ কাম কৰিছে, তোৰ বেয়া লগা নাই নে? সেই এইজনী চাহ ল দাদা, তোলৈও চাহ আনিছো আহ। ঐ তহঁতে খা, মোৰ ঠাণ্ডা চাহ আছে। দাদা, তইনো এইবোৰ কেলৈ খাবলৈ ললি অ'? দেউতাই তোক সদায় মানা কৰে। খোৱা বস্তু খামেই বুজিছ। দিবাকৰ দা, আগতেতো আপুনি এনেকুৱা নাছিল। আগতে আপোনাক গাঁৱৰ মানুহ সকলোৱে সন্মান কৰিছিল, কিন্তু আপুনি এজনী ছোৱালীৰ কাৰণে। মই কাৰোবাৰ বিৰহত মদ খোৱা নাই বুজিছ। মই মদ খাইছোঁ, আকৌ যাতে মই কাৰোবাৰ প্ৰতাৰণা বলি নহওঁ। আৰু এতিয়াতো মদাহী বুলিয়ে মোক সকলোৱে ঘিণ কৰে, মাত্ৰ ভণ্টি আৰু ভাইটিৰ বাদে। মোৰ আৰু ভাইটিতকৈ তোক কোনোবাই বেছি ভাল পায় নেকি? কোনে? দেউতাই? মোৰ হ'ব লগা নহ'বই আকৌ। ঘৰতে বুঢ়ী হৈ মৰিব তাই। আৰু শুন, তোৰো মই কিছু কথা শুনি আছোঁ। মোৰ কথা? মোৰ আকৌ কি কথা শুনিছ দাদা? বকুলৰ লগত এইবোৰ মই তোৰ কি শুনি আছোঁ? তাৰ নিচিনা মাক বাপেক নথকা ল'ৰা তাক তই ভালেই কৰিছ দে, সি এটা ভাল ল'ৰাও। দাদা, তয়ো যে আৰু। অ' ভণ্টি ক না। কিয় কম? তহঁতি কি কৰিছ আমাক জানো কৈছ? সেইকাৰণে আমিও নকওঁ। মই জানো তোৰ ককাৰে নহয়, আৰু মই জানো তোৰ ভনীয়ে নহয়। ঐ তহঁতেনো কি ককায়ে ভনীয়ে কৰি আছ? চোৱাচোন আইতা, দাদাই আমাৰ বিহু দলত কি চাপৰ বজাইছে, কি কৰিছে সেইবোৰ সুধি আছে। সুধিছে কৈ দিয়া আকৌ। কিয় কম? তো আইতা, এই যে একোৱে নকয়। চাবি, এবাৰ প্ৰতিখন বিহু মঞ্চতে আমি তহঁতক পিছ পেলাম। কোদাল নোৱাৰো তহঁতে। ঐ ইয়াত যে কথা জোবাই আছ, ধানকেইটা কুটাই নান কিয়? খুৰা আহিলে জানো? চাইকেলখন নহ'লনো ধানকেইটা কেনেকে নিম? এতিয়ালৈ নাই, ক'ত দেখিবি কথা মহলা মাৰি থাকিলে। যা বাবাই ব'লক তেতিয়াহ'লে। ভাইটি, অ' ভাইটি, তই কিয় নুবুজা বাৰু? যা, ভাল ল'ৰা নহয়, ভাতকেইটা খাই ল গৈ। মই কৈছো নহয় অকল আলুৱে ভাত নাখাওঁ বুলি। মাজনী, সি নাখাই নালাগে, পিছত ভোক লাগিলে নিজেই খাব। দেখিছ নহয় পিতাই খং উঠিছে। মাৰ ঔষধ পাতিবোৰ আনি থাকিবলগীয়া হৈছে কাৰণেহে। তই জানো মাৰ ভাল হোৱাটো নিবিচাৰ? মই অকল আলুৱে ভাত খাই ভাল নাপাওঁ কাৰণেহে কৈছো। হ'ব পাই, যাচোন এতিয়া তেনেকৈয়ে খাগৈ। ৰাতিলৈ বাৰু মই তোৰ ভাল লগা বস্তুবোৰ লৈ আহিম। তই সঁচাই কৈছনে পিতাই? হেৰ মিছাকৈ কম কেলৈ বোপাই? পিতাই, তই বাৰু তাক মিছাকৈ কিয় কলি? ৰাতিলৈ আকৌ সি কিহে দাদাই, তই যাম বুলি নগলি যে? তই আহ আবেলি মানে যাম বুলি ভাবিছো। মাজনী, ইয়াক বহিবলৈ দেচোন। হ'ব বাৰু, মই বহিম, তই ওলাগে যা। মোৰ টাউন যাব লগা আছে, দুইটা একেলগে যাম। তই বচোন বাৰু, মই সাউতকৈ ওলাই আহিম। যা সোনকাল কৰ যা। মেঘালী ঘৰত আছেনে? আছে, নাথাকিনো ক'ত যাব। বহকচোন, মই চাহ অলপ কৰি আনো। নালাগে বুজিছ, মই এইবোৰ চাহ তাহ নাখাওঁ। দিবাকৰ দা, কথা এটা কওঁ, বেয়া নাপাব। আপুনি মদ পানীবোৰ কিয় খায় বাৰু? শুনিছোঁ এইবোৰ খালে মানুহ বেছিদিন জীয়াই নাথাকে। দিবাকৰ, ব'ল যাব পৰা হ'লো। মাজনী, মোৰ অহা পলম হ'লে তই গৰু ছাগলীবোৰ বান্ধিবি। হ'ব পিতাই। ঐ, 2 টকা জুতি লৈ কোবাম বুজিলি? মুখে মুখে উত্তৰ দিবলৈ আহিছ। আজিৰ পৰা বাহিৰ নোলাবি, বুজিলি নাই? ওলা, কাম বন নাই ইয়াৰ, ওলা। বুজিলি নহয় কি ক'লো? এইবোৰ মিছা কথা দেউতা, তোমাক কোনে লগাইছে? মিছা কথা ওলাইছ, চব তোৰ মাৰৰ কাৰণে হৈছে। মই আকৌ কি কৰিলো? তোমাৰ জীয়েৰে বিহু নাচিবলৈ গৈ বিভাৰ পিতেকৰ লগত। ভণ্টি, দেউতাই কোৱা কথাবোৰ সঁচা নেকি? শুন, দৰকাৰ হ'লে তোক ভিষহু এটা লৈ দিম, তথাপিতো বিভাৰ ঘৰলৈ নিদিওঁ।
দেউতাৰে কি কৈ গ'ল শুনিলি নহয়? দেউতাৰৰ মতেই মোৰো মত। ধন্তি, কথাবোৰ যদি সঁচা হয় তেন্তে তই আকৌ এবাৰ ভাবি চাবি। এই ক্ষেত্ৰত তোক মই অকণো সহায় কৰিব নোৱাৰোঁ। ধৰা, মই আহিছোঁ এতিয়া। বাই। জোন, জোন, নেকান্দিবাচোন। নব, মই ধনকেই থাকিব নোৱাৰো নব। দৰকাৰ হ'লে মৰি থাকিম, তথাপিও আনৰ নহওঁ। মইনো কি কৰিব পাৰোঁ? তুমি কান্দি নাথাকিবাচোন। কপালত যি লিখা আছে সেয়াই হ'ব। মোৰ বাবে তাক এৰি থকাটো সম্ভৱ নহয় নব। তই কান্দি নাথাকিবিচোন। দৰকাৰ হ'লে তই ধনলৈ পলাই যাবি। পাছত কি হয় মই চাম নহয়। ল'ৰা থাকিও ঘৰত একো কাম নাই। সকলো কাম মোৰ ওপৰতে। ক'ত যে কি কৰি থাকে একো ঠিক নাই। মা, তুমিনো কিয় ইমান দাদা গালি দি থাকা? ঐ চুপ থাক। তই তাৰ হৈ মোৰ আগত উকালতি নকৰিবি। আজি সি ঘৰলৈ আহক চাওঁ। আগনো সি কি কৰিলে বাৰু? তাক বাৰে বাৰে মানা কৰাৰ পাছতো এই মোজাদাৰ জীয়েকৰ লগত সি। মা, তোমাক এই মিছা মিছা কথাবোৰ কোনে কহি বাৰু? মিছা কথা এইবোৰ? যি দেখিছো সেইজনে তোকো মোহিনী বান মাৰিলে। মা, তোমাক এই কথাবোৰ কোনে কৈছে বাৰু? নামটো মোক এবাৰ কোৱাচোন। ডাকৰ এষাৰ বচন আছে, গছৰ গুটি খাবা, নাম কাকো নকবা। মুঠৰ ওপৰত তাক আজি আহিবলৈ দে। চাই থাক মই আজি কি কৰিব পাৰোঁ। পাহাড় বগাই বগাই আনি দিম কপৌ ফুল। ফুল না মনির নামর ফুল। পাহাড় বগাই বগাই আনি দিম কপৌ ফুল। দুহাতত বুলাই দিম মই যে তোকাৰে বুল। জানমনি হবিনে নাচনি, কান্ধত লৈ বজাই দিম ঢোল। জানমনি কান্ধত লৈ বজাই দিম ঢোল। শুৱালকুছিৰ শেৱালি আৰু মাধৈ মালতী, তোলৈ মই আনি দিম মুঠৰ বৰহম থুৰি। শুৱালকুছিৰ শেৱালি আৰু মাধৈ মালতী, তোলৈ মই আনি দিম মুঠৰ বৰহম থুৰি। বিহুৱা ডেকা দেখি নাযাবি দেই ভুল, জানমনি বিচাৰো জাননে তোৰ সতে পাতিবলে জোৰ। জানমনি তোৰ সতে পাতিবলে জোৰ। তৰা জানৰ তৰা ফুল, বোকা খাটৰ বকুল
মনিৰ নাহৰ ফুল পাহাৰ বগাই বগাই আনি দিম কপৌ ফুল কদিয়াৰ কত ফুল নামনিৰ নাহৰ ফুল পাহাৰ বগাই বগাই আনি দিম কপৌ ফুল দুহাতত বোলাই দিম মই যে তোকাৰে ভুল জানমণি হবিনে নাচনি হবিনে নাচনি কান্ধত লৈ বজাই দিম ঢোল জানমণি কান্ধত লৈ বজাই দিম ঢোল জানমণি কান্ধত লৈ বজাই দিম ঢোল জানমণি কান্ধত লৈ বজাই দিম ঢোল ঐ শুন কথাবোৰ তেন্তে সিমানেই প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব ভালদৰে পালন কৰিবি বুজিলি পইচা পৰহিলে সিহঁতে আমাৰ বিহু দেখি একদম চকু থ হৈ যাব তেহেঁতৰ আমাৰ দাদাইটো কৈয়ে আছে সিহঁতে বোলে এবাৰ সকলো নতুন কৰিছে আমাৰ দাদাইটো মোক সুধিয়ে থাকে ঐ তহঁতি কি কৰিছ বুলি জানো আৰু তই কৈ দিয়া নাইতো কিয় কম আকৌ আমাৰ কথা কৰি লওঁ নহ'লে আমি আকৌ বহুতকণ যাব লাগিব ৰূপম দা কৰো নহ'লে আৰম্ভ কৰোঁ বুজিছ বিকাশ ধৰি ল অনুপম বজা 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 বল বল আবেলি 3টামান বজাৰ পৰা আৰম্ভ হ'ব আইতা তুমি কিন্তু সোনকালে যাবা আকৌ দেই এপাক যাম বাৰু দে বাৰু আইতা তুমি ৰাতিলৈ আহি কবাহিচোন ভণ্টিহঁতৰ দলটো ভাল হৈছে নে আমাৰ দলটো ভাল হৈছে এনে ভাল কামখন কৰিছে একেখন গাঁৱতে দুটা দল কৰিছে মা কিনো চাওঁ ইয়ালে নতুন কাপোৰ আনিছো চাওঁ বাহ ইমান ধুনীয়া লাগিছে দাদা চাওঁ বা তোক ইমান ধুনীয়া লাগিছে সঁচানে সঁচা মা আহক আপোনাকো সেয়া ভাগ লৈ লওঁ ব'লা বোৱাৰী তহঁতিও জলপান সজাই থৈছো খুৰী আমাৰ বিহু চাবলৈ আপুনিও যাব আকৌ কিয় নাযাম তহঁতৰ বিহু চাবলৈ যাম আকৌ জলপান খাই লহি ভীম তোক আৰু কিবা দিম নি নাই নালাগে মোৰ হৈ গৈছে বোৱাৰী গাখীৰ অকণ দিয়াচোন মাজনী তুমি খোৱা নাই যে খোৱা আকৌ খোৱা মাজনী তই নেখালি যে মই নৱৰ লগত খাম নব মোক জলপান অলপ দিয়কচোন ইয়াক অকণ গুড় দিয়া এইবোৰ কি পিতাই বুজিছ বোপাই এইবিলাক আমাৰ পৰম্পৰা আজিৰ দিনটোত আমি খেৰৰ জুমুঠি আৰু বিহলঙনি কচু ইত্যাদি জ্বলাই গৰু গাইক জাক দিয়াৰ নিয়ম মাজনী কি হ'ল তই ইয়াতে বহিলি যে তোৰ বিহুলৈ ওলাবৰ নাই হোৱা নেকি যাবলৈ দেখোন মনেই যোৱা নাই পিতাই কিয় বা মাৰ এইটো অৱস্থাত জানো মই ঠেটা কৰিজনী আজি বিহুৰ দিনাখন তই আৰু শুনচোন মাৰে দেখোন অলপ ভাল পাইছে এমুঠি খাব পাৰিছে নিজে চলা ফুৰা কৰিব পাৰিছে তোকো মাতিছিল নহয় তই জানো নাযাও হৈ গ'লে মাৰৰ ওচৰত কোন থাকিব মাৰ লগত মই থাকিম পিতাই কিয় তই জানো বিহুলৈ নাযাও মইনো গৈ কি কৰিম পিতাই মই দেখোন পাছতো এদিন বাৰ লগত গৈ চাবগে পাৰিম আজি তয়ে যা পিতাই বোপাই মাথাটো কিবা গৰম হৈ যায় বুজিছ সিহঁতক পৰহিয়ে সোনকালে আহিবলৈ কৈছিলোঁ নহয় নাহিলে কিন্তু বৰ লাজ পাম দেই নাহিব কিয় নাহিব আহিব চাই থাক ৰূপম দা তয়ে আগবাঢ়ি যা নহ'লে হে নালাগে আহিব নালাগে মানে গাঁৱৰ ৰাইজ এখন পালেহি সময়ো বহুত হ'ল কিখন যে কৰি আছে নহয় আৰু ইফালে মৰমীজনীও দেখা দেখি নাই হয়তো তহঁতি মৰমীক লৈ নাহিলি কেলে আমি একতা আহিলে বুলিহে
ন অঁ এই ল'ৰাহঁত আৰম্ভ কৰ আকৌ তহঁতৰ বিহু চাম চাম বুলি ৰৈ থাকিম নেকি তহঁতি আৰম্ভ কৰ আকৌ এৰা নহয় জানো ইহঁতে জানো কি কৰিছে কৰিম ৰ'ব আমাৰ মানে দুজনমান আহি পোৱাহি নাই মাজনী তহঁতে আৰম্ভ কৰি দে লগৰ কেইজনীমান পোৱাহিয়ে নাই মা ঐ ল'ৰাহঁত সিহঁত আৰু নাহে বুজিলি শুনক ৰাইজ আমাৰ এই মূৰ্খসোপাক ইহঁতক টুপি পিন্ধাই সিহঁতৰ গাঁৱত দল খুলিলে বুজিছে ৰাইজ মিছা ক'বলৈ কিটো আছে আৰু কি জানো আমাৰ গাঁৱৰ যে জানমণি সেই তাহাঁতৰ লগতে আছে কি তাত জানমণিও আছে আৰু তাতোতকৈ ডাঙৰ কথা কি জানো এই আমাৰ গাঁও যে মৰমীক কালি তাহাঁতি পলুৱাই লৈ গুচি গ'ল কি মৰমী পলাই গ'ল সুন্দৰ সুন্দৰ বাপেৰ হাতক আনি আমাৰ গাঁৱত দুটা দল বনাবলৈ তহঁতে কিহে পাইছিল কিবাখন উঠিব মাৰি দিওঁ কিন্তু গোটেইকেইটাকে ৰচোন তহঁতে খং নকৰিবি খং নকৰি কি কৰিম দাইটি ইহঁতেই গাঁৱৰ মান সন্মান সকলো শেষ কৰি পঠিয়ালে দাইটি বন্ধু আৰে এই মূৰ্খহঁতক আগতেই সতৰ্ক কৰি দিছিলোঁ হেৰৌ ল'ৰা ছোৱালীয়ে হাগিলে ডাঙৰে চফা কৰিবই লাগিব এতিয়া আমি কি কৰা উচিত কওকচোন বাৰু এটা কাম কৰিলেই হ'ল দুইটা দল একেলগে বিহু মাৰিলে কেনেকুৱা হ'ব ৰাইজ বাৰু আজি বাৰু আমি সকলোৱে বিহু মাৰিম কিন্তু মঞ্চত কি হ'ব তাহাঁতি সকলো আমাৰ পৰা চুৰ কৰি লৈ ল'লে সঁচাই তহঁতে গাঁৱৰ লগতে মোৰ নামো বদনামত পেলালি ৰাইজ আমি অপৰাধী প্ৰধানকৈ আমি ডাঙৰবোৰ অকল আপোনালোকেই নহয় ধন্দা আমিও অপৰাধী এতিয়া আত্ম উপলব্ধি কৰি কি লাভ ৰাইজ এতিয়া বাৰু কি কৰিব পৰা যায় এনেকেতো আৰু এই গাঁৱৰ ল'ৰা ছোৱালীবোৰক বিপদত পৰিবলৈ দিব নোৱাৰি আমাৰ হাতত এটাই উপায় আছে এই দিবাকৰহঁতে আকৌ কাণত ঢোল ল'ব লাগিব আপোনালোকে না নকৰিব দিবাকৰ দা আমি জানো আপোনালোকৰ সেই পুৰণি ধাৰাত বিহু মাৰিলে সিহঁতি কিয় অসমৰ কোনো দলেই আমাক পাছ পেলাব নোৱাৰিব হ'লেও আমি কাণত ঢোল নলওঁ কিন্তু কিয় তহঁতে আজি 7-8 বছৰে কান্ধত ঢোল তুলি লোৱা নাই যিটো দলৰ কাৰণে আমাৰ গাঁওখন গোটেই অসমতে পৰিচিত হৈ পৰিছিল এইবোৰ বহুত কথা দাইটি কি কথা আজি তহঁতে আমাক ক'বই লাগিব ৰ'ব মই কৈছোঁ আপোনালোকে জানিবলৈ বিচাৰিছে নহয় সিদিনা আমি ঐ মই ভাবিছোঁ এইবেলি যি কেইটকা পাওঁ তাৰে ক্লাবটোৰ টিং কেঁচটাকে লগাম বুলি ভাবিছোঁ পাৰিলে এটা আলমাৰী আনিব লাগিব বুজিছ অকল আলমাৰীয়ে নে আৰুতো বস্তু আনিবলগীয়া আছে আগে বিহু মাৰি কিমান পইচা পাওঁ চাই লওঁ তাৰ পাছত চিন্তা কৰিম কি বস্তু আনিব পাৰোঁ ঐ ই ঠিকেই কৈছে আগে কিমান পইচা উঠে চাই লওঁ ঐ এইখন আকৌ আমাৰ গাঁৱত ক'ৰ গাড়ী সোমালেহি অ' কোনখন এই ৰাস্তা ভুল হোৱা মানুহ হ'ব পাৰে অ' হয় ৰাস্তা ভুল হ'ব পাৰে ঐ গাড়ীখনো আমাৰ পদূলিতে ৰ'লহিও ল'ৰাহে ৰখুৱাই নহয় তহঁতৰ ঘৰলৈকে আহিছে তাকেই কোনবা আহিছে এতিয়া হৰি শুনকচোন এইটো দিবাকৰ ঘৰ নহয় জানো হয় পিছে আপোনালোক আমি যোৰহাটৰ পৰা আহিছোঁ আহকচোন আহক বহকি আহক কওকচোন বাৰু এয়া আমাৰ ছোৱালী কুঁৱলী তাইক আমি বিহু নচাম বুলি ভাবিছোঁ অঁ হয় নেকি ভাল কথা তেতিয়াহ'লে তোমালোকৰ মাজৰ দিবাকৰ বা কোনজন ই হ'ল দিবাকৰ নমস্কাৰ আৰু ই বিচ্ছ ই হ'ল প্ৰবীণ আৰু ই নীলোৎপল আৰু মই হ'লো অসীম নমস্কাৰ নমস্কাৰ আমি মানে বহুত আশা কৰি আহিছোঁ তোমালোকৰ ওচৰলৈ ছোৱালীজনীও কলেজলৈ গ'লগৈ নহয় ঐ যাচোন যা তই চাহ অকণমান বনাই লৈ আহ এখেতসকল প্ৰথমবাৰলৈ আহিছে হ'ব চাহ তাহ নালাগে পিছে তুমি আগতে বিহু নাচিছা নাই নাই মানে এইবাৰ নাচিম বুলি ভাবিছোঁহে মাথো সময় আছে এমাহ পিছে আমাৰ মাজনীয়ে যিকোনো কাম সোনকালে শিকি যায় বিহু নচাটো ইমান সহজ নহয় খুৰী তাতে আকৌ মঞ্চত সময় আছে যেতিয়া তোমালোকে চেষ্টা কৰি চোৱাচোন তোমালোকে যি মাননি বিচৰা তাকে দিম সেইটো বাৰু হ'ব এতিয়া কথা হ'ল আপোনালোকৰ ঘৰ যোৰহাটত আৰু আমাৰ ঘৰ শিৱসাগৰত তোমালোকৰ একো অসুবিধা নহ'লে আমাৰ ঘৰতে থাকি ল'ব পাৰিবা ইচ্ছা কৰিলে পাৰে পিছে তোমালোকে কোৱাচোন কি কৰিবা এতিয়া আমি আলোচনাটো কৰি লওঁ কি হয় আপোনালোকক জনাম নহয় নে কি অঁ আমি মানে
বহুত আশা লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। প্লিজ আপোনালোকে না নকৰিব না। হ'ব দিয়ক, কিন্তু কথা হ'ল আমি বাৰু কেইদিনমান নচাই চাই ল'ম। যদি পাৰে তেতিয়াহে তাইক মঞ্চত নচাম। ধন্যবাদ। তোমালোকে মান্তি হ'লা যেতিয়া কাইলৈ আমি গাড়ী এখন পঠাই দিম। কাইলৈ নহয়, আপুনি পৰহিলৈ পঠাওক, আমিও সাজু হৈ লওঁ। কি কওঁ? ঠিক আছে, তোমালোকে যি ভাল দেখা। ঠিক আছে, আমি তেতিয়াহ'লে উঠোঁ। হয়, ভাল বাৰু। আকৌ লগ পাম। আহোঁ। তহঁতি কথা এটা মন কৰিলি নাই বাৰু? মই কিন্তু মন কৰিলোঁ। ছোৱালীজনীৰ চকু কিন্তু দিবাকৰৰ ওপৰতহে দেই। দিবাকৰে মন কৰিলে এখন ঘৰ বোৱাৰীকে হ'ব দেই। মা ইমান দেৰি আহি পোৱাহি নাই যে? তুমি অলপ ধৈৰ্য ধৰাচোন। তোমাৰ দেখিছোঁ নাচো নাচো লাগিয়ে আছে। বৰষাই কোৱা কথাখিনি আজিও মোৰ মনত আছে। সেইদিনা তাই কি যে লেকচাৰ। নাচিব হ'লে মই আকৌ এবাৰ জনম ল'ব লাগিব। এওঁলোক পালেহি নেকি? অঁ, তোমালোক পালাহি ন? হয়, পালোহি। নাম ল'ৰাহেঁত। আহা আহা, ভিতৰলৈকে আহা। দিয়া বেগটো মোক। হ'ব, নালাগে, পাৰিম। আমি তেনেহ'লে পিছত পৰ্যায়লৈ যাওঁ। পানী হৈ লওঁ। খা খা, জলদি খা, জলদি খা। ঠিক আছে, তোমালোকে প্ৰেক্টিছ কৰা। মই তোমালোকৰ কাৰণে চাহ অকণ কৰোঁ দেই। ঠিক আছে, ঠিক আছে। দিবাকৰ দা, মোৰ যে ভাগৰ লাগিছে, মই নাচিব নোৱাৰোঁ। লাট, ব'ল অলপ বহি লওঁ, ব'ল অলপ জীয়াই লওঁ। মোৰ বাৰু নাচটো কেনেকুৱা হৈছে দিবাকৰ দা? ভালে হৈছে দিয়া, পাৰিবা এনেকে নে কি কল হাত? পাৰিব পাৰিব। চাইও ধুনীয়া শিকাইছে নহয় তোমাক। ভাল হৈছে, তুমি ধুনীয়া নাচিছা দেই। লহাত চাহ লওঁ। ঐ ল'ৰাহঁত, চাহ খাই লওঁ। দিবাকৰ দা, চাহ খোৱা আকৌ। কিয়, তুমি নোখোৱা? খাবলৈ মন নাই। বা দিবাকৰ আৰু দেই, তহঁতৰ যে কাম নাই ন তহঁতৰ? গৈছো আৰু আজি কাম এটা কৰো, এতিয়া গগনকে আৰম্ভ কৰো। ভাল হৈছে ন? হৈছে। এয়া আজি বিহুৰ শ্ৰেষ্ঠ বিহুৱতী কুঁৱলী কোঁৱৰ। দেখিলা মা, আজি মই বৰষা ঘৰুৱাহে এৰিলোঁ। তোমালোকক এটি খবৰ দিবলৈ আছেই নহয়। আমাৰ ছোৱালী কুঁৱলীৰ আহিনৰ শেষত বিয়া। কি বিয়া? আমি আহিছোঁ, তোমালোক আহিবা দেই। ব'লা ব'লা। আমাৰ পইচা? বাদ দে পইচা। যোৰহাটৰ পৰা শিৱসাগৰলৈ কিমান দূৰ? ব'ল খোজকাঢ়ি যাম। এই ব'ল 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 এই ব'ল। অঁ ব'ল ব'ল। আৰু সেইদিনাখনৰ পৰাই আমি ঢোলতাল ল'বলৈ বাদ দিলোঁ। সেইবোৰ তহঁতে এতিয়া এটা বেয়া সপোন বুলি পাহৰি যা। গাঁৱৰ সন্মানৰ খাতিৰত তহঁতে ঢোল কান্ধত ল'বই লাগিব। দিবাকৰ, মই জানো তই মোক বেয়া পাওঁ,
তথাপিতো গাঁৱৰ স্বাৰ্থতেই এইটো মোৰ বাবে সম্ভৱ নহয়। এবাৰ ঢোল তুলি ল বোপাই, তই মোৰ দিবাকৰ, তই গাঁৱৰ দিবাকৰ। এতিয়া তোৰ গাঁৱৰ ৰাইজক পোহৰৰ প্ৰয়োজন হৈছে। হয়, ঠিক আছে, আমি কাণত ঢোল তুলি ল'ম, কিন্তু তাত মোৰ এটা চৰ্ত আছে। চৰ্ত আছে? আজিৰ দিনটোত ধন আৰু জোনৰ বিয়া ঠিক হ'ব লাগিব। গাঁওখন এক হ'ল যেতিয়া গাঁৱৰ মানুহৰ মনবোৰতো এক হ'ব লাগিব। নাই নাই, এইটো সম্ভৱ নহয়। মোৰ স্বামীৰ হত্যাকাৰী ঘৰৰ লগত। ৰ'ব, আপোনাৰ স্বামীক যে মৌজাদাৰে হত্যা কৰিছিল তাৰ আপোনাৰ হাতত কিবা প্ৰমাণ আছে? মই জানো আপোনাৰ ওচৰত প্ৰমাণ নাই। সিদিনা মৌজাদাৰে গুলীটো আপোনাৰ স্বামীলৈ নহয়, বাঘলৈ মাৰিছিল, আৰু বাঘৰ লগত যুঁজ কৰি থাকোঁতে গুলীটো বাঘৰ গাত নালাগি আপোনাৰ স্বামীৰ গাত লাগিলে, আৰু তাৰ প্ৰমাণ মই নিজেই। এতিয়া কওক, জোনক ধনলৈ নিবনে নিনিয়ে? আৰু যদি ইহঁত দুটাৰ বিয়া হয় তেন্তে আমাৰ গাঁওখনতকৈ আৰু সুখী গাঁও ক'তো নাথাকিব। আৰু আজিৰ পৰাতো মই নিজেও মদ ত্যাগ কৰিম। আৰু কি জানে, এই বহাগতে মোৰ ভণ্টিক মই বকুললৈ বিয়া দিম বুলি ঠিক কৰিছোঁ। মৌজাদাৰ দেউতা, আপোনালোকে মতামত দিয়ক। আৰু নবৌ, আপুনিও কওক। হ'ব দিয়ক, মই ৰাইজতকৈ ডাঙৰ নহয়। দিবাকৰে কৈছে যেতিয়া মই মানি লৈছোঁ। মোৰ স্বামীক মৌজাদাৰে হত্যা কৰা নাই। সত্যৰ সদায় জয়। ধনলৈ মোৰ ছোৱালীক বিয়া দিয়াত অকণো আপত্তি নাই। দিবাকৰ যদি মান্তি হয় তেনেহ'লে মোৰ ছোৱালীও তালৈ দিয়াত মোৰ কোনো আপত্তি নাই। দাইটি, তেনেহ'লে ৰাইজ আমি সকলোৱে একেলগে নাচিম নে কি কয়? মনতে পৰিছে আজি তোমালে কুশলে আছানে সোণালী ধানহনি লক্ষ্মী দাৱনী ধানে মুঠি কৰি কাটে বান্ধৈ লগৰী বিচাৰি সোণালী ধাননি লক্ষ্মী দাৱনী ধানে মুঠি কৰি কাটে চাৱনী মাৰিলি উজনি নামনি বুকুৰে ধপনি আনকে শুনো সোমাই আহিছো জুনু সোমাই জানে মই টোপলুৱাই
এথানি ঐ এবাহানি Logori bisari